তাই মানে পাৰ্মিশ্যন ল'লেহে বস্তুত হাত দিয়ে ঘৰতো তেনেকুৱা নহ'লে বেয়া পায় পাইছেনে নাই চলোৱা ভাল লাগিছে হয়নে বেবী তোমাৰ বাৰ্থডেত আকৌ এনেকুৱা এখন দিম হ'বনে হ'ব অ'কে চলাই দিয়া এখন অকণ এনেকৈ চলাই দিয়া জাচুবা আহিলে একে এখন ভাঙি চিঙি পেলাই থৈ যাব আমাৰ জাচুবাজনী যে দুষ্ট যে পেলাই দি থৈ যাবগৈ ভাঙি চিঙি এনেকুৱা এখন কিনি দিম দেই হ'ব আহিছা ৰাণী পাইছা ফ্ৰকটো লৈছোঁ এইবিলাক পালে নলওঁ এনেই তথাপি লৈ থৈছোঁ কোনোবাই লৈ ল'ব পাৰে এই ফ্ৰকটো মোৰ বৰ ভাল লাগিছে কি খাইছা বেবী আইচক্ৰীম খাইছা ভেৰি গুড খাই দিয়া ৰসমলাইকে আইচক্ৰীম বুলি খুৱাই দিছোঁ ৰ'ব খাই দিয়া ধুনীয়াকৈ খোৱা খাই দিয়া তোৰ লগত খাই দিয়া আইচক্ৰীমক মই খুৱাই দিওঁ বেবী কাট কৰিব ভাল লাগিছেনে আইচক্ৰীমটো ভাল লাগিছেনে লাগিছে আৰু এটা আইচক্ৰীম খাই দিয়া মই দিছোঁ কাক কৰিব আহ দিয়া এয়া তুমি পৰঠা নোখোৱা ভোক নালাগিব খাই দিয়া এটা হা পৰঠাটো খাই লওঁ এই বছৰত মূলা আমি খোৱাই নাই এইবাৰ প্ৰথম মূলা আনিছে খাব লাগিব আৰু বন্ধাকবিও এইবাৰ প্ৰথম খামহে আৰু দেই খোৱাই নাই এইটো কি বস্তু জলকীয়া সেইটো কণী পাতা সিমানেই আৰু আজি বজাৰ কৰি আনিছে ৰঙালাও এটাও আনিছে বেঙেনাকেইটা
এটা মাছ অকণমানো আনিছে আমি দুটাহে মানুহ 2 পিচ হ'লেই মাংস মাছ হৈ যায় লোকেল মুৰ্গী আনিব দিছিলোঁ কিয় বা নানিলে বেবী কি কৰি আছা তুমি বেবী কি কৰি আছা তাইক মানে চুৰি এখন লাগে আৰু চুৰিখন দিলে এইবিলাক পাচলি আনি কাটি থাকে আজি হঠাৎ নগাঁৱলৈ গৈছিলোঁ তাই কালিৰ পৰা একো নহয় উঠা একো নহয় উঠা আজি হঠাৎ নগাঁৱলৈ গ'লোঁ বিশেষকৈ ইমান দেখাকৈ নাথাকিলোঁ আৰু তাই কালিৰ পৰা কান্দি আছে নগাঁৱলৈ যায় গাড়ী এখন আনিবলৈ এইখন হৈছে মেজিক কাৰ এইখন আনি দিছোঁ তাইক পইচা বেছি লোৱা নাই 2000 টকাও লোৱা নাই 1900 টকা লৈছে এইখনত আনি দিছোঁ এতিয়া বোলে তাই এইখন ইমান ভাল পোৱা নাই হেৰি অকণমান চলাই গৈছে বোলে এইখন বোলে মোৰ বোলে ভাল লগা নাই বোলে বেলেগ এখন বোলে আনি দিবা বোলে হয়নে বেবী তুমি অকণ ডাঙৰ হ'লে জিপ এখন কিনি দিম হয় নহয় হয় এইখন পাৰিবা কাটা বেবী এইখন তুমি হেপী নে হেপী থেংক ইউ লাহে লাহে কাটিবা দেই মা হাত কাটিব হাঁহৰ মাংস বনাই আছোঁ কোমোৰা দি মাংস ভাজি হৈ গৈছে কোমোৰাটো ইমান ধুনীয়া গোন্ধাইছে মানে হেৰি হৈ গৈছে আপোনাৰ গোন্ধটো টিভিৰ ৰুমলৈকে গৈছে কোমোৰা খাম হাঁহৰ মাংস দি বহুত দিনৰ পৰা আশা কৰি আছোঁ কোমোৰা নাপায় বেবেজীয়াত নাপায় ডিমৌ চাৰিআলিত নাপায় দক্ষিণপাট চাৰিআলিত নাপায় নগাঁৱৰ পৰা আনিবলৈ পাহৰে চ' আজি ভাগ্যত আছিলে কাৰণে কোমোৰা অকণমান পালোঁ জহা কোমোৰা এতিয়া বনাই আছোঁ হাঁহৰ মাংস যিহেতু মই মাংস নাখাওঁ আপোনালোকে আগৰ ভিডিঅ'বোৰত গম পাইছে চাগে মই মাংস নাখাওঁ কাৰণে মিষ্টাৰৰ জোখাই মাংস আনে আমাৰ সদায় 1 পোৱা মাংসই হয় মিষ্টাৰে মাংস বহুত বেছি নাখায় গতিকে এতিয়া বনাই আছোঁ চাই থাকিব দেই